মহিমা, শুনজনী, উঠ আকৌ, স্কুল যাবলৈ দেৰি হ'ব নহয়। অলপ দেৰিকে উঠিম মা, মোৰ আৰু শুবলৈ মন গৈছে। নহয় নহয় মহিমা, তই আৰু শুব নালাগে। আৰু শুলে পিছত দেৰি হ'বগে। সোনকালে উঠ তই। মই ঘৰৰ কামখিনি সোনকালে আজৰি কৰিব পাৰিলেহে মন্দিৰত সোমাব পাৰিম। তই উঠ, আৰু শুব নালাগে। কিয়নো ইমান সোনকালে উঠিব লাগে মা? মোৰ দেখোন স্কুল যাবলৈ আৰু 2 ঘণ্টা সময় আছেই। তোৰহে 2 ঘণ্টা সময় আছে, মোৰ হাতত আকৌ সময় নাই নহয়। ইফালে মা দেৱী লক্ষ্মীক পূজা ভাগ নিদিলে দেৱী লক্ষ্মী অসন্তুষ্ট হ'ব। তুমিনো দেৱীক সদায় সদায় কিয় পূজা দি থাকা? সোনকালে গা ধুই আজৰি হৈ পূজা ঘৰলৈ আহ। মই তোক তাতেই ক'ম দেৱীক মই কিয় সদায় পূজা দি থাকোঁ। এই মাজনী মানে ৰাতিপুৱাৰ পৰা চিঞৰ বাখৰ লগাই থাকে, ভালকৈ টোপনিটোও পূৰ নহয়। প্ৰণাম দেৱী। হে দেৱী, ঘৰখনৰ যেন সকলোকে আপুনি মংগলে ৰাখে। মই কেতিয়াবা এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'লেও মহিমাক যেন আপুনি মাং নথকাৰ অনুভৱ হ'বলৈ নিদিয়ে। আপোনাৰ ওচৰত এই প্ৰাৰ্থনা দেৱী। মা? মহিমা আহিলি? পিছে গা ধুলিনে নাই? মা ধুই আহিছোঁ। নোধোৱাকৈ মন্দিৰত সোমাম নেকি? সেইখনতে বহ। দেৱীক প্ৰণাম কৰ আকৌ। প্ৰণাম দেৱী। শুন মহিমা, তই যে অথনি মোক সুধিছিলি মই দেৱীক কিয় সদায় পূজা দি থাকোঁ। অকল তোৰ কাৰণেই। তোৰ কাৰণে মই দেৱীৰ আগত সদায় আশীৰ্বাদ লওঁ। ঘৰখন যেন সদায় কুশলে মংগলে থাকক, আৰু তই যেন সদায় সুশৰীৰে থাক, তাকেই প্ৰাৰ্থনা কৰোঁ দেৱীৰ আগত। আৰু শুন মহিমা, দেৱীক যদি মই সদায় পূজা দি নাথাকোঁ, দেৱী যদি অসন্তুষ্ট হৈ ঘৰখন অশান্তিৰে ভৰি পৰিব। মা দেৱী লক্ষ্মীয়ে মানুহৰ দুখ কষ্ট দূৰ কৰে। দেৱী লক্ষ্মী সৰ্বব্যাপী, সৰ্বজ্ঞানী। তেখেতে ভক্তক কেতিয়াও নিৰাশ নকৰে। সেইকাৰণে দেৱীক মই সদায় পূজা দিওঁ। আৰু শুন মহিমা, মই কেতিয়াবা ঘৰত নাথাকিলেও তই আহি দেৱীক পূজা ভাগ দিবি, নহ'লে দেৱী অসন্তুষ্ট হ'ব নহয়। হ'ব মা, তুমি যেনেকৈ কৈছা মই তেনেকৈয়ে কৰিম। জয় মা লক্ষ্মী। এতিয়া ব'ল, তই লৰালৰিকে স্কুললৈ ওলাগৈ। ঠিক আছে মা। ৰ, দেৱীক সেৱা এটা কৰি যাওঁ আকৌ। লিলি, আমি হঠাতে চহৰলৈ যাব লগা হ'ল। তাত এসপ্তাহমান থাকিবগৈ লাগিব। মহিমাক তোৰ হাততে কটালোঁ। হ'ব নবৌ, আপুনি নিশ্চিন্ত মনে চহৰলৈ যাওক। মহিমাক মই অকণমানো কষ্ট পাবলৈ নিদিওঁ। হেৰি, আমাৰ বাছ কিমান সময়ত আছে? আৰু আধা ঘণ্টামানহে আছে। মহিমা, তই এইকেইদিন খুৰীমাৰ লগতে থাকিবি। খুৰীমাক বেছি আমনি দি নাথাকিবি আকৌ। ৰাতিপুৱা সোনকালে উঠি গা পা ধুই প্ৰথমে দেৱীক পূজা দিবি, তাৰপিছতে স্কুললৈ যাবি। হ'ব মা, তোমালোক ভালকৈ যাবা, ভালকৈ আহিবা। হেৰা, দেৰি হ'ব, আমি সোনকালে যাওঁ ব'লা। আপুনি আগবাঢ়কচোন। লিলি, এইক খুৱাই বুৱাই সোনকালে স্কুললৈ পঠাই দিবি। আৰু মোৰ আলমাৰিতে সোণৰ গহনা গিপত আছে। মই অহালৈকে অকণমান চোৱা চিতা কৰিবি, চোৰৰ হাত লাগিবও পাৰে। হ'ব নবৌ, আপুনি অকণমানো চিন্তা নকৰিব, মই চব চোৱা চিতা কৰিম। ঠিক আছে, মই এতিয়া যাওঁ দেই। মহিমা, ব'ল এতিয়া ভিতৰলৈ ব'ল। ব'লা খুৰীমা। তাই যেন একেবাৰে একাষৰে পৰিহে চব চোৱা চিতা কৰিব লাগে। লিলি, ঐ লিলি, বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি ডাঙৰ কথা হ'ল? আপুনি এনেকৈ উধাটো খাই কিয় আহিছে? সকলো শেষ হৈ গ'ল লিলি। ককাইদেউ আৰু নবৌ যিখন বাছেৰে গৈছিল সেই বাছখনৰ এক্সিডেণ্ট হ'ল, আৰু ককাইদেউ আৰু নবৌ সেই বাছখনৰ এক্সিডেণ্টত ঢুকাল। আপুনি কেনেকৈ গম পালে? মোৰ লগৰ এটাই মোলৈ ফোন কৰিছে, এই মাত্ৰ খবৰটো পাইছোঁ। মহিমা ক'ত আছে? মহিমা? তাই সেই ক'ৰবাত খেলি আছে নেকি? যি হ'ল ভালেই হ'ল বাপেকে। এতিয়া নবৌ সোণৰ গহনা গিপত মোৰ হ'ল। সোণৰ গহনা গিপত বিকি ভালকৈ ঘৰটোকে বনাব পাৰিম। মহিমা, তই নাকান্দিবি আইজনী। ভগৱানৰ চাগে তাকেই ইচ্ছা আছিল, নহ'লে দুয়োজনকেনো একেলগে তেখেতৰ কাষলৈ লৈ যায়নে? তই এতিয়া দুখ কৰি নাথাকিবি আই।
মই অফিচৰ পৰা ঘূৰি আহোঁতে তোলৈ জেলেপি লৈ আহিম দেই। কি দৰকাৰ তাইক জেলেপি খুৱাবলৈ? কেতিয়াবা মোলৈ আনি পাইছে? তাই জেলেপি নাখালেও হ'ব, মাক বাপেকৰ মূৰটো খালে নহয়। হেৰা, তোমাৰ তেনেকৈ ক'বলৈ অকণমানো বেয়া নালাগিল নে? কালি মাক দেউতাক ঢুকাইছে আৰু আজি তুমি তেনেকৈ কৈছা তাইক? খুৰা হ'ব, তোমালোকে মোৰ কাৰণে কাজিয়া কৰিব নালাগে। মই জেলেপি চেলেপি একো নাখাওঁ। মোক মাত্ৰ সময়মতে স্কুললৈ যাবলৈ দিলেই হ'ব। মহিমা, তই খুৰীমাৰ কথাত বেয়া নাপাবি। মই আহোঁতে তোলৈ জেলেপি লৈ আহিম, তই ভাল পাওঁ নহয়। এতিয়া মই যাওঁ, মোৰ অফিচলৈ দেৰি হ'ব নহয়। হ'ব খুৰা, আপুনি যাওক। হে মা দেৱী লক্ষ্মী, আপুনি কিয় ইমান নিষ্ঠুৰ মা? আপুনি কিয় ইমান নিষ্ঠুৰ? মোৰ কাষৰ পৰা মোৰ মা দেউতাক আপোনাৰ কাষলৈ কিয় লৈ গ'ল? মোক অকলশৰীয়া কিয় কৰিলে দেৱী? মই মা দেউতাৰ অবিহনে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ দেৱী। হে দেৱী, মই কাৰ লগত থাকিম? মই মাৰ অবিহনে থাকিব নোৱাৰোঁ। মহিমা, তুমি অকলশৰীয়া নহয় মহিমা, মই আছোঁ তোমাৰ লগত। মা দেৱী, মহিমা, তুমি দুখ নকৰিবা। তোমাৰ লগত যি হৈছে এয়া এক বিধিৰ লিখন। তোমাৰ বিপদৰ সময়ত মই তোমাক সদায় সহায় কৰিম মহিমা। হে দেৱী, মই জানিছিলোঁ আপুনি মোক বিপদত সদায় সহায় কৰিব। মোৰ মাৰ নিচিনাকৈ আপুনি মোৰ সদায় কাষত থাকিব দেৱী। নিশ্চয় মহিমা, মই তোমাৰ লগত সদায় আছোঁ। তুমি অকণমানো চিন্তা নকৰিবা। প্ৰণাম দেৱী। তুমি সদায় সুখী হৈ থাকা মহিমা। মই এইফালে কাম কৰি মৰিছোঁ, তাই ৰাজৰাণীৰ দৰে শুবলৈ আহিছে। ঐ, উঠিছানে তাই? উঠিছানে নাই? কি 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 হ'ল খুৰীমা? কি হ'ল বুলি সুধিবলৈ আহিছ? কাম নকৰাকৈ খাবলৈ পাবি নেকি? কাম কৰহি। আৰু শুন, মই বজাৰৰ পৰা আহোঁগৈ। তই ভাত বনাবি আৰু লগতে ঠাইঘৰ সাৰি থবি ধুনীয়াকৈ। যদি আহি সেইখিনি কৰি থোৱা নেদেখোঁ নহয়, তাৰ শাস্তি বেলেগ হ'ব কিন্তু। হে দেৱী, আপুনি আকৌ মোক কি নতুন সমস্যাত পেলাইছে? মই ঘৰৰ কাম কৰিব একেবাৰেই নাজানো। আপুনি মোক ৰক্ষা কৰক মা, আপুনি মোক সহায় কৰক। মহিমা, তুমি চিন্তা নকৰিবা, মই তোমাক সহায় কৰিবলৈ তোমাৰ লগত সদায় আছোঁ। মা, আপুনি কৰিব ঘৰৰ কাম? মহিমা, মই কৰি দিম। তুমি জানো মোক মা বুলি নাভাবা? মাকে নিজৰ জীয়েকৰ কষ্ট কেনেকৈ চাই থাকিব পাৰে? ব'লা মহিমা, তোমাক দি থৈ যোৱা কামখিনি তুমি মোক দেখুৱাই দিয়া। মই এটা উশাহতে কৰি পেলাম। ই কি আচৰিত, একোকে কৰিব নজনা ছোৱালীজনী ইমান পৰিপাটিকৈ ইমান সুন্দৰকৈ কেনেকৈ কামখিনি কৰিলে? আৰু ইমান কম সময়ৰ ভিতৰতে কেনেকৈ কৰিব পাৰিলে বাৰু? তাইক বেলেগ কোনোবাই সহায় কৰি দিয়া নাইতো? নিশ্চয় তেনেকুৱাই হ'ব। তাইক বেলেগ কোনোবাই সহায় কৰি দিছে। তাইক আকৌ কাম কৰিবলৈ দি মই লুকাই চাই থাকিব লাগিব। তাইকনো কোনে কামত সহায় কৰি দিছে, মানুহজনীতো গম পাম। ঐ, তই যে এনেকৈ থমথমকৈ বহি থাকিবলৈ আহিছ, কামখিনি নকৰাকৈ কিয়? ইফালে কেলৈ চাইছ? মোৰ ফালে চা। শুন, মই গাঁৱলৈ অলপ ওলাই যাওঁ। যিখিনি কাম কৰিবলগীয়া আছে ভালকৈ কৰি থবি। দমকলৰ পাৰত কাপোৰ এসোপা দমাই থৈছোঁ, সেইসোপা ভালকৈ ধুবি। তাকে যদি নকৰ, ৰাতিলৈ ভাত খাবলৈ নাপাওঁ কিন্তু। মনত ৰাখিবি কথাটো। মই ঠিকেই অনুমান কৰিছিলোঁ, তাই সেই মানুহজনী মাতি আনি মানে কামখিনি কৰায়। নহ'লেনো ইমান পৰিপাটিকৈ কামখিনি কেনেকৈ কৰিব পাৰিব? পিছে মানুহজনীক কাম কৰাৰ বিনিময়ত তাই কি দিয়ে? সোণৰ গহনাখিনি? তাই সেইখিনি দি মানুহজনীৰ হতুৱাই কাম কৰা নাইতো?
মইতো সেইখিনি বহুত দিন চোৱা নাই আলমাৰীত আছেনে নাই। চোৱাগেই ভাল হ'ব। নিশ্চয় তাই গহনাখিনি দিয়ে মানুহজনী হতুৱাই কাম কৰাইছে। ঐ ঐ মাৰ বেপাৰ মূৰ খাটি, তই তই মোৰ তেজপাত কিয় খালি হা? খুৰীমা, মইনো তোমাক কি কৰিলোঁ? কি কৰিলো মানে? মই তোক কামখিনি কৰিবলৈ দি থৈ যাওঁ, তই বেলেগ মানুহ এজনীক মাতি আনি কামখিনি কৰাই মোক গোটেই সোণৰ গহনাখিনি দি দিলি। সোণৰ গহনাখিনি? নাই মা, মই যাক কাম কৰিবলৈ মাতোঁ তেখেতে সেইবিলাক একো নলয়। তোৰ লগত সেইজনী কি সম্পৰ্ক হা? তোৰ পৰা যে একো নলয়। খুৰীমা, তেখেত আন কোনো নহয়, তেখেত আমাৰ সকলোৰে দেৱী, মা লক্ষ্মী দেৱী। এইবিলাক কথা তই কোনোবা কলা মানুহ শুনাবিগে, মোক নহয়। মোক মূৰ্খ পাইছ। মা দেৱী আহি পেলাই তোক সহায় কৰি দিব, তই এইবিলাক বেলেগ কাৰোবাক শুনাবি। মোৰ সোণৰ গহনাখিনি কি কৰিলি সঁচা কথা ক। মই একো নাই কৰা খুৰীমা, মই তোমাক সঁচা কথা কৈছোঁ। মই সোণৰ গহনাৰ কথা একোৱেই নাজানো। তই বাৰে বাৰে মিছা কিয় মাতিছ? তোক দিব লাগে নেকি? কি হ'ল লিলি, তুমি মহিমাক কিয় খং কৰিছা? অঁ, আপুনি পালেহি। এই মোক সৰ্বনাশ কৰি দিলে। এই মোৰ সোণৰ গহনাখিনি কোনোবা মানুহ এজনীক দি দিলে। অঁ সঁচা, কোনোবা মানুহ এজনে আমাৰ ঘৰত কাম কৰিবলৈ আহে, তাইক এই সোণৰ গহনাখিনি দি দিলে। মহিমা, খুৰীমাই যিখিনি কৈছে সেইখিনি সঁচানে? নহয় খুৰা, খুৰীমাই খোৱাখিনি সম্পূৰ্ণ মিছা। মই সোণৰ গহনাখিনিৰ কথা একোৱেই নাজানো। বাৰু বাৰু, আমাৰ ঘৰত যে কাম কৰিবলৈ আহে সেই মানুহজনী ঘৰ ক'ত? খুৰা, সেইগৰাকী আন কোনো নহয়, সেইগৰাকী দেৱী, মা লক্ষ্মী দেৱী। মহিমা? মহিমাই সম্পূৰ্ণ সঁচা কথাই কৈছে। মই মহিমাক সহায় কৰিবলৈ আহোঁ। দেৱী লক্ষ্মী, হে মা। শুন লিলি, মহিমা মোৰ একান্ত ভক্ত। প্ৰতি পদে পদে মই মহিমাৰ লগতে থাকিম, আৰু মহিমাক মই যিকোনো মুহূৰ্ততে সহায় কৰিম। আৰু তোৰ এই সোণৰ গহনাখিনি ময়ে ধ্বংস কৰি পেলালোঁ। তই যেতিয়া মহিমাক মৰম দিবই নাজান, তোৰ ওচৰত সোণৰ গহনা গিপদৰো কোনো মূল্য নাই। হে দেৱী, হে মা লক্ষ্মী, মোৰ বহুত ডাঙৰ ভুল হ'ল। মই মহিমাক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ নকৰি বহুত ডাঙৰ পাপ কৰিলোঁ। আপুনি মোক ক্ষমা কৰি দিয়ক মা। হে লক্ষ্মী দেৱী, আপুনি মোকো ক্ষমা কৰি দিয়ক। ঘৰখনত এনেকুৱা এটা ঘটনা হৈ আছে বুলি মই গমেই পোৱা নাছিলোঁ। শুন লিলি, তই তোৰ অপৰাধ মানি লৈছ, তাত মই অতি সন্তুষ্ট হৈছোঁ। তই যেতিয়ালৈকে মহিমাক নিজৰ সন্তানৰ দৰে ব্যৱহাৰ নকৰ, যেতিয়ালৈকে তাইক মাকৰ অভাৱ অনুভৱ হ'বলৈ নিদিয়, তেতিয়ালৈকে মই তোক ক্ষমা কৰি দিব নোৱাৰোঁ লিলি। মহিমাক মৰম কৰ, মাকৰ দৰে ব্যৱহাৰ কৰ, তেতিয়া তই ধন সম্পত্তি, সোণৰ গহনা সকলোখিনি ঘূৰাই পাবি। ধন্যবাদ দেৱী, মই আপোনাক কথা দিছোঁ, মহিমাক মই নিজৰ সন্তানৰ দৰে সদায় ব্যৱহাৰ কৰিম। আজিৰ পৰা তাইক মই কেতিয়াও ককৰ্থনা নকৰোঁ। মহিমা, তুমি যেতিয়াই বিপদত পৰিবা, যেতিয়াই তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব, তুমি মোক স্মৰণ কৰিবা। মই তোমাৰ ওচৰত সদায় উপস্থিত হ'ম। হ'ব মা। জয় মা দেৱী লক্ষ্মী। তথাস্তু।